আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞান দ্বিতীয় খণ্ড ভূগোল প্ৰথম অধ্যায় অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। ইয়াৰ পৰা কোৱেশ্চন থাকিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, সম্পদৰ অৰ্থ কি? উত্তৰটো হ'ব মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলে। ২ নম্বৰ প্ৰশ্ন, কি দুটা গুণৰ কাৰণে কোনো এক সম্পদক সম্পত্তি বুলি কোৱা হয়? উত্তৰটো হ'ব সম্পত্তি হ'বলৈ বিনিময় মূল্য থাকিব লাগে আৰু লগতে হস্তান্তৰযোগ্য হ'ব লাগে। ৩ নম্বৰ প্ৰশ্ন, মানুহৰ মৌলিক সম্পদ কি? উত্তৰ, মৌলিক সম্পদ হ'ল খাদ্য, আশ্ৰয় আৰু বস্ত্ৰ। ৪ নম্বৰ প্ৰশ্ন, সম্পদৰ বৈশিষ্ট্য তিনিটা কি কি? উত্তৰ, উপকাৰিতা, কাৰ্যকাৰিতা, পৰিৱৰ্তনশীল। ৫ নম্বৰ প্ৰশ্ন, মানুহ কি দুটা ধৰণে সম্পদৰ লগত জড়িত? উত্তৰটো হ'ব সম্পদৰ উৎপাদক আৰু উপভোক্তা হিচাপে জড়িত। ৬ নম্বৰ প্ৰশ্ন, সম্পদৰ বিভাজনৰ ভিত্তি চাৰিটা কি কি? উত্তৰটো হ'ব ভিত্তি চাৰিটা, সৃষ্টি প্ৰক্ৰিয়া, গঠন অনুসৰি, স্থায়িত্ব অনুসৰি, মালিকী স্বত্বক ভিত্তি কৰি। ৭ নম্বৰ প্ৰশ্ন, সম্পত্তি কাক বোলে? উত্তৰটো হ'ব অৰ্থনীতিৰ সূত্ৰ মতে যিবোৰ বস্তুৰ বিনিময় মূল্য আছে তাকে সম্পত্তি বোলে। ৮ নম্বৰ প্ৰশ্ন, সম্পত্তি আৰু সম্পদৰ পাৰ্থক্য লিখা। ক, সম্পত্তিৰ যোগান সীমিত কিন্তু সম্পদৰ যোগান অসীম। খ, সম্পত্তি হস্তান্তৰযোগ্য কিন্তু সম্পদ হস্তান্তৰযোগ্য নহয়। গ, সম্পত্তিৰ বিনিময় মূল্য থাকে কিন্তু সম্পদৰ বিনিময় মূল্য বা বজাৰ মূল্য নাথাকে। গ, সম্পদৰ জৰিয়তে মানুহৰ কল্যাণ হয় কিন্তু সম্পত্তিৰ মানুহৰ কল্যাণ বা অপকাৰ দুয়োটা হ'ব পাৰে। ৯ নম্বৰ প্ৰশ্ন, মানুহক কিয় মানৱ সম্পদ বোলা হয়? উত্তৰ, মানুহ সম্পদৰ উৎপাদন সৃষ্টিকৰ্তা। মানুহে নিজৰ চিন্তা, সৃজনী বা উদ্ভাৱন শক্তিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা প্ৰাকৃতিক সম্পদৰ নতুন নতুন সম্পদ সৃষ্টি কৰিব পাৰিছে। সেইকাৰণে মানুহ নিজেই এক প্ৰকাৰৰ সম্পদ। ১০ নম্বৰ প্ৰশ্ন, মালিকী স্বত্বৰ ভিত্তিত সম্পদৰ ভাগ কেইটা কি কি? উত্তৰ, ভাগকেইটা হ'ল ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। ১১ নম্বৰ প্ৰশ্ন, সম্পদৰ সৃষ্টিৰ ভিত্তিত কি কি ভাগত ভগাব পাৰি? উত্তৰ, প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ, মানৱ সম্পদ। ১২ নম্বৰ প্ৰশ্ন, প্ৰাকৃতিক গেছে কি কি সম্পদ বুলি ক'ব পাৰি? প্ৰাকৃতিক গেছ সাধাৰণতে প্ৰাকৃতিক সম্পদ, জৈৱ বা জৈৱিক সম্পদ, আন্তৰ্জাতিক সম্পদ, অনৱীকৰণ সম্পদ বুলি ক'ব পাৰি। ১৩ নম্বৰ প্ৰশ্ন, নৱীকৰণ আৰু অনৱীকৰণ সম্পদৰ প্ৰত্যেকৰ একোটাকৈ উদাহৰণ দিয়া। ক, নৱীকৰণ সম্পদ, গছ-গছনি, জীৱ-জন্তু, শস্য আদি। খ, অনৱীকৰণ সম্পদ, কয়লা, খনিজ তেল বা পদাৰ্থ আদি। ১৪ নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰ কি সম্পদ লিখা? ক, সোণ, খ, পানী, গ, কয়লা, গ, শৰাইঘাট দলং। উত্তৰটো হ'ব উত্তৰ ক, সোণ, প্ৰাকৃতিক, অনৱীকৰণ, আন্তৰ্জাতিক। গ, পানী, প্ৰাকৃতিক, নৱীকৰণ, আন্তৰ্জাতিক, অজৈব সম্পদ। গ, কয়লা, প্ৰাকৃতিক, অনৱীকৰণ, আন্তৰ্জাতিক, জৈৱ। খ, শৰাইঘাট দলং, মানৱসৃষ্ট, নৱীকৰণ, জাতীয়, অজৈব। ১৫ নম্বৰ প্ৰশ্ন, প্ৰতিৰোধ সম্পদ কি? এটা উদাহৰণ দিয়া। মানুহৰ উপকাৰ সাধন কৰা সামগ্ৰী বা পৰিঘটনাক প্ৰতিৰোধ সম্পদ বোলে। যেনে বানপানী হোৱা অঞ্চল, অনুৰ্বৰ মাটি আদি। ১৬ নম্বৰ প্ৰশ্ন, একেই বিধান সামগ্ৰী, সম্পদ আৰু সম্পত্তি হোৱাৰ এটি উদাহৰণ দিয়া। ২০১২ত আহিছিল। উত্তৰটো হ'ব উদাহৰণ মাটি বাৰী, ঘৰ দুৱাৰ আদি। ১৭ নম্বৰ প্ৰশ্ন, সম্পদ সংৰক্ষণ মানে কি? উত্তৰ, কোনো ধৰণৰ বিনাশ আৰু অপব্যয় নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাক সম্পদ সংৰক্ষণ বোলে। ১৮ নম্বৰ প্ৰশ্ন, সম্পদ সংৰক্ষণৰ যিকোনো দুটা আঁচনি উল্লেখ কৰা। উত্তৰ, ক, বিকল্প সম্পদৰ সন্ধান কৰা। খ,
পুনরাবর্তন করা অর্থাৎ ব্যবহার বস্তু পুনর নতুন করে ব্যবহার উপযোগী করে তোলা। আজ এইখানে যদি ভিডিওটি ভালো লাগলে ভিডিওটা লাইক দিবা, চ্যানেলটা সাবস্ক্রাইব কৰিবা, নহয়তো তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। আৰু আমাৰ চেনেলত নিত্য প্ৰতিদিন এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰা হয়, গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিবা।